নমস্কাৰ, জ্ঞান দৰ্শন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বাল্মীকি সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা। ৰামায়ণ খ্ৰীষ্টপূৰ্ব ৫ৰ পৰা ১ শতিকাৰ সময়ছোৱাত লিখা হৈছিল। ৰামায়ণ পাততে বাল্মীকিৰ নাম উল্লেখ থকা পোৱা যায়। তেওঁক আদিকবি বুলিও জনা যায়। বাল্মীকিৰ মূল ৰামায়ণত মুঠ টা শ্লোক আৰু উত্তৰাকাণ্ডকে ধৰি টা কাণ্ড আছিল। ৰামায়ণত প্ৰায় টা শব্দ আছে আৰু ই মহাভাৰতৰ প্ৰায় ৪ভাগৰ এভাগ আৰু আনহাতে গ্ৰীক মহাকাব্য ইলিয়াডৰ ৪গুণ। ৰামায়ণত মূলতঃ অযোধ্যাৰ ৰাজকুমাৰ ৰামৰ কাহিনী বৰ্ণোৱা হৈছে। তেওঁৰ পত্নী সীতাক লংকাৰ ৰাক্ষস ৰাজ ৰাৱণে ছলনাৰে হৰণ কৰি নিয়ে। বাল্মীকি ৰামায়ণ ৰচনা কাল সম্পৰ্কে মতভেদ থাকিলেও খ্ৰীষ্টপূৰ্ব ৰ পৰা ৰ ভিতৰত বুলি পণ্ডিত সকলে নিশ্চিত কৰিছে, অৰ্থাৎ ই মহাভাৰতৰ প্ৰথম সংস্কৰণ বিলাকৰ সমসাময়িক। জীৱনৰ আগৰ কালছোৱাত বাল্মীকি আছিল এজন দস্যু আৰু ব্যাধ। তেওঁ হাবিৰ মাজত জীৱ-জন্তু নিধন কৰি আৰু বাটৰুৱাক লুটপাট কৰি জীৱন নিৰ্বাহ কৰিছিল। এদিন তেওঁ নাৰদক লগ পায় আৰু নাৰদে তেওঁক কেইটিমান প্ৰশ্নৰে জীৱনৰ সঠিক পথ নিদৰ্শন কৰে। নাৰদৰ কথা মতে তেওঁ বহু বছৰ ধৰি কঠোৰ ধ্যান কৰে আৰু সাধনাত সিদ্ধিলাভ কৰাৰ পাছত নাৰদে তেওঁক ব্ৰাহ্মণত্ব প্ৰদান কৰি বাল্মীকিলৈ পৰিৱৰ্তন কৰে। এদিন বাল্মীকি তেওঁৰ প্ৰিয় শিষ্য ভৰদ্বাজৰ সৈতে গংগাৰ প্ৰাতঃস্নান কৰিবলৈ গৈছিল। বাটত তেওঁলোকে তমস নামৰ সৰু নদী এখন পায়। অপৰূপ সুন্দৰ নদীখনতে তেওঁলোকে ৰশ্মি প্ৰেমগ্ন কৰচন পক্ষীক দেখা পাই মন্ত্ৰমুগ্ধ হৈ পৰে। তেনেতে এজন ব্যাধে মতা কৰচনটোক ধনিকাৰেৰে হত্যা কৰে আৰু মাইকী কৰচনজনীয়ে সেই দুখতে নিজৰ প্ৰাণত্যাগ কৰে। এই ঘটনাত ব্যথিত হৈ পৰা বাল্মীকিৰ মুখৰ পৰা নিজে নিজে এই বাক্য কেইষাৰি ওলাই আহে। এমি প্ৰতিত্বংগমাসাম য়ৎক্ৰাউৎকে, হে ব্যাধ, তোমাৰ জীৱনত কেতিয়াও শান্তি লাভ নহয়, কাৰণ তুমি প্ৰেমথিত হৈ থকা অৱস্থাত এটা কৰচন পক্ষীক হত্যা কৰিলা। খং আৰু দুখত বাল্মীকিৰ মুখৰ পৰা নিজে নিজে ওলোৱা এই বাক্যশাৰীকে সংস্কৃতিৰ প্ৰথম কবিতা বুলি জনা যায়। পিছত বাল্মীকিয়ে ব্ৰহ্মাৰ আশীৰ্বাদ লৈ এই শ্লোকটোৰ ধৰাতেই সম্পূৰ্ণ ৰামায়ণ লিখি উলিয়ায়। এইবাবে এই শ্লোকটোক হিন্দু ধৰ্মৰ প্ৰথম শ্লোক আৰু ৰামায়ণক প্ৰথম পুস্তক বুলি মান্যতা দিয়া হয়। এইবাবেই বাল্মীকিয়ে আদিকবি নামো লাভ কৰে। ৰাম, সীতাৰ পুত্ৰ লৱ আৰু কিশয় আছিল বাল্মীকিৰ প্ৰথম শিষ্য, যাক তেওঁ ৰামায়ণ শিক্ষা প্ৰদান কৰিছিল। বিষ্ণু ধৰ্মোত্তৰ পুৰাণ ৰ মতে ত্ৰেতা যুগত বিষ্ণুৰ এটা ৰূপ হিচাপে বাল্মীকিৰ জন্ম হৈছিল। যি লোকে জীৱনত প্ৰকৃত জ্ঞান লাভ কৰিব বিচাৰে তেওঁলোকে বাল্মীকিক উপাসনা কৰিব লাগে।